যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ বাৰ্বি এণ্ড ফুকন ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। পৰিৱেশটো ভাল লাগিছে ন, কিন্তু নদীখনে বৰ বেছিকৈ উফন্দি আছে। আমি নদীখন পাৰ হৈ ইপাৰলৈ যাব লাগিব। বহুত দিন হ'ল মই ইউটিউবত ভিডিঅ' দিব পৰা নাই। ঘৰখনত এটা ডাঙৰ দুখ পাৰ হৈ গ'ল, সেইটো কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি আকৌ নতুনকৈ ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। সকলো দেখাই থাকিম এফালৰ পৰা কিনো দুখ আমি পাৰ কৰিবলগীয়া হ'ল। চাই থাকক, লাহে লাহে সকলো গম পাব। আমি মামা ঘৰলৈ আহিছোঁ। অলৰেডি সকলো কাম সম্পূৰ্ণ হৈছেগৈ আৰু অহা 31 তাৰিখে সকাম আছে। ৰভাখন দিয়া হৈ গ'ল। এইফালে মামীহঁতে কিবা কামত লাগি আছে। মই আহি পাইছোঁহি মাত্ৰ। যোৱা 22 তাৰিখ 8 মাহ 2022 সোমবাৰে মোৰ মাৰ দেউতাক মোৰ দদৌৱে অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে। সেইকাৰণে মই মামাহঁতৰ ঘৰলৈ আহিবলগীয়া হৈছে, এনাইৰ ওচৰলৈ। জন্ম, মৃত্যু, বিবাহ কোনেও ক'ব নোৱাৰে, যদিও মৃত্যু সঁচাকৈ বহুত বেছি বেদনাদায়ক, মৰ্মান্তিক হয়। যি আপোন মানুহক হেৰুৱাইছে হয়তো তেওঁহে গম পাব ইয়াৰ দুখ কেনেকুৱা। এইখিনি দুখ সঁচাকৈ সহ্য কৰিব নোৱাৰি। সৰুকালৰ স্মৃতিৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যিখিনি সময় আমি দদৌৰ লগত অতিবাহিত কৰিছিলোঁ, সেইখিনি সঁচাকৈয়ে মধুৰ আছিল। গৰম বন্ধত এনাই ঘৰলৈ আহিলে দদৌৰ লগত বহি চোতালত জোনাক নিশা সাধু শুনা, দদৌৱে যিখন স্কুলত কৰ্মৰত আছিল সেইখন স্কুললৈ যোৱা, নিজৰ মনৰ পচন্দৰ বস্তু কিনি দিয়াৰ পৰা আদি কৰি প্ৰতিটো দিন প্ৰতিটো সময়ে আজি চকুৰ আগত ভাহি আছে। হ'লেও আমি মানুহ হয়, সকলো যাবই লাগিব, কিন্তু ইমান সোনকালে কাকো যাবলৈ দিবলৈ মন নাযায়। দদৌ য'তে আছে তাতে শান্তিত থাকক, আমাক তাৰ পৰাই আশীৰ্বাদ কৰক, যাতে আমি ভৱিষ্যতে দদৌৰ নিচিনা এজন সৎ ব্যক্তি হ'ব পাৰোঁ। এইফালে মামীহঁত মাটিমাহ ডলাত বহুত ব্যস্ত সকামৰ কাৰণে। এয়া মোৰ দেহাজান এনাই। এইফালে এজনী মামীয়ে আটা ৰুটি মাৰিছে, এই মাটিমাহ দলি থকা মামীহঁতে খাবৰ কাৰণে। তাৰপাছত মানুহবোৰ আৰু ক'ত ক'ত আছে। ইফালে এজনী আমাৰ মাজু মামীয়ে পৰিছে ৰুটি। গেছত বহাই দিয়া হৈছে ভাত। একদম কামৰ পৰা মানুহ আজৰি নাই। এজনী আমাৰ ডাঙৰ মামী অকল চাহহে দিব পাৰিছে আৰু দেই। ময়ো এফালে কাম এটা কৰোঁ, আপেল কেইটামান কাটি লওঁ, প্ৰিন্সে মোবাইলটো ধৰি দিব। এতিয়া সময় হৈছে 2:15। আমি খাব লৈছোঁ ভাত। এয়া আলহী হৈছে এনাই মাকৰ ঘৰৰ আলহী, এনাই মাকৰ ঘৰ শিৱসাগৰ। এয়া শিৱসাগৰ আলহী হয়। আমি সকলোৱে ভাত খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। এইফালে এনাইহঁতে সকাম মাতিবৰ কাৰণে টোপোলা বান্ধিছে। অহা 31 তাৰিখে আমাৰ দদৌ ঢুকুৱা 10 দিন হ'ব। আমাৰ এইফালে 10 দিনীয়া বুলি কয়। আপোনালোকৰ সেইফালে কি বুলি কয় জনাবচোন। কালি বহুত বেছি ভাগৰ লাগিলে, কাম বন কৰি সোনকালে শুই থাকিলোঁ। আজি ৰাতিপুৱা আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে আমাৰ এজনী মাজু মামী লগত প্ৰিন্স মামী কিবা চোতাল সাৰি আছে। চাহ তাহ খাই আমি আজৰি হ'লোঁ। তুমিও খালা?
চকুটুকু খুলি আছে অলপ দেৰি আগত শুই উঠিছোঁ এধাই ফোনত কথা পাতি আছে এতিয়া আমাৰ প্ৰিন্স অলপ দিনৰ আগত যে মোৰ ভিডিঅ'ত দেখিছিলে আজি প্ৰিন্স স্কুল যাবনে নোযোৱা কৈ দিয়াচোন প্ৰিন্স আজি স্কুল নাযায় বুলি ভিডিঅ'টো চাই থাকিব আৰু কি কি পাৰোঁ সকলো দেখাই থাকিবলৈ চেষ্টা কৰিম হয়নে হয়নে বৰষুণৰ কাৰণে কাপোৰৰ অৱস্থা এয়া এনেকেই মেলি থ'বলগীয়া হৈছে নুধুলেও নহয় ধুলেও নুশুকায় বতৰটো এয়া কিন কিনকৈ বৰষুণ দি আছে কেতিয়া এৰিবগৈ তাৰ একো ঠিকনা নাই ইয়াতে বহি এনাই মই লেকচা পিটি আছোঁ চাব দেই অলপ দিনৰ আগত যে আমাৰ ডাঙৰ মামী ফুলনিখন দেখাইছিলোঁ তেতিয়া ফুলবোৰ সৰু সৰু হৈ আছিল এতিয়া ফুলবোৰ বহুত ডাঙৰ হৈ গ'ল দেখিবলৈ ধুনীয়া লাগিছে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আজিলৈ ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ